হেল্ল' বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকাই স্বাগতম জনাইছোঁ মোৰ আহাৰ চেনেললৈ। আজি আপোনালোকৰ মাজলৈ মই এটা নতুন টপিক লৈ আহিছোঁ। মই আজি আপোনালোকক এনেকুৱা 7টা সংকেত ক'ম, যিকেইটা আপোনালোকৰ মাজত প্ৰায়ে দেখি থাকে। গতিকে দেৰি নকৰি বলকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। প্ৰথম সংকেত, ঘৰত মেকুৰী দেখা পোৱা। মেকুৰী বহুত কিউট লাগে। মেকুৰীটো এনেকুৱা এটা জীৱ, সকলোৱে মৰম কৰে, কিন্তু মেকুৰী দেখিলে আপোনালোকে বুজিব কিবা এটা অশুভৰ সংকেত। দ্বিতীয় সংকেত, লেতেৰা। আমি ঘৰখন পৰিষ্কাৰকৈ ৰখালে পৰিষ্কাৰকৈ থাকিব, কিন্তু আপোনালোকৰ এনেকুৱাও হয় কিজানি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিলেও কোনো ফালৰ পৰা পৰিষ্কাৰ নেদেখি আৰু চিধিল নালাগে। এইটো এটা বিপদৰে সংকেত। চাফা কৰিও ভাগৰি যায় চাগে। এনেকুৱা হ'লে বুজিব ঘৰখনত পইচাৰ অভাৱ হ'ব ধৰিছে। এনেকুৱা অৱস্থাত আপোনালোকে 2-3 দিনৰ মূৰে হ'লেও নিমখৰ পানীৰে ঘৰকেইটা মচিব লাগে। তৃতীয় সংকেত, ঘৰত লগা গছ-গছনিবোৰ শুকাই যোৱা। কাৰণ গছ-গছনিৰ কাৰক বুধ গ্ৰহ বুলি কোৱা হয়। সেইকাৰণে গছ শুকালে ঘৰৰ বাৰীৰ বস্তু শুকাই যায় বুলি কোৱা হয়। গতিকে শুকাই যোৱা গছ-গছনিবোৰ কাটি পেলাব লাগে। চতুৰ্থ সংকেত, আপোনালোকৰ ঘৰত তুলসী গছ আছেনে? যদি আছে, কেতিয়াবা কাৰণবশতঃ সেই গছডাল শুকাই গৈছে নেকি? সাৱধান, সেইটো এটা বহুত ডাঙৰ অশুভ সংকেত। নিয়মিত ৰূপত পানী, সাৰ ইত্যাদিবোৰ দিও যদি শুকাই যায়, তেতিয়াহ'লে আপোনালোকে বুজিব সেইটো এটা বহুত ডাঙৰ বিপদৰ আগজাননী। গতিকে সেই তুলসী গছডাল উঘালি এডাল নতুন তুলসী গছ ৰুই দিব লাগে। আৰু আগৰ মৰি যোৱা তুলসী গছডাল বেলেগ গছ-গছনি থকা ঠাইত বা নদী আদিত পেলাই দিব লাগে। পঞ্চমতে আৰু এটা চিম্পল সংকেত পোৱা যায়, ঘৰত ঘড়ীটো বন্ধ হৈ যোৱা। বেটাৰী নাইকিয়া হ'লে ঘড়ীটো নচলে, ৰিম'ট বেয়া হ'লে ঘড়ীটো নচলে। কিন্তু যদি আপোনালোকৰ ঘৰৰ ইলেক্ট্ৰনিক্স বস্তুবোৰ বাৰে বেয়া হ'ব ধৰিছে বা ঘড়ীৰ চিচাৰখন ফাটি যায়, যি ঘড়ীয়ে নহওক, হাত ঘড়ীয়ে হওক বা ৱাল ঘড়ীয়ে হওক, এনেকুৱা দেখিলে সচেতন হৈ যাব। এনেকুৱা দেখিলে ডাঙৰ বা বয়সস্থ মানুহৰ সেৱা কৰিব। বয়সস্থ মানুহৰ আশীৰ্বাদত বহুত শক্তি থাকে। সেইকাৰণে ঘৰত থকা মা, দেউতা, ককা, আইতাহঁতক আমি কেতিয়াও অপমান কৰিব নালাগে। 6 নম্বৰ সংকেতটো চিচাৰ ফটা বা এনেকুৱা কাপ গিলাচ বা এইবোৰ সঘনাই ফাটি থাকিলে বুজিব আপোনালোকে আৰ্থিক সংকটত ভুগিব গৈ আছে। 7ম সংকেত, গাখীৰ উতলি পৰি যোৱা। কেতিয়াবা এনেকুৱা হয়, আপুনি সন্মুখত ৰখি থাকিলেও গাখীৰখিনি বাৰে উতলি পৰি যায়। এইটো এটা বহুত ডাঙৰ অশুভ সংকেত। এনেকুৱা হ'লে আপোনালোকৰ স্বামী বিপদত পৰিব পাৰে। মাবোৰে এইটো কথা ধ্যান ৰাখিব লাগে যে গাখীৰ যাতে কেতিয়াও উতলি নপৰে। এনেকুৱা হ'লে সন্তানৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকেও যদি এনেকুৱা সংকেত দেখা পায়, তৎক্ষণাত সাৱধান হৈ যাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।